জুবিন যদি কমৰেড হ'লহেঁতেন। সঁচাকৈ জুবিন যদি কমৰেড হ'লহেঁতেন অথবা বিপ্লৱী। কল্পনা কৰক, জুবিনৰ হাতত AK-47, বেগত ডায়েৰী, কলম কাগজ, টুথপেষ্ট ব্ৰাছ, কিছু নথিপত্ৰ, থাকি যোৱা কেইখনমান বিস্কুট, ৰেজৰ ব্লেড, দুখনমান পুৰণি আলোচনী, পেপাৰ কাটিং। গাঁৱৰ মাজেৰে চাইকেল চলাই যেতিয়া জুবিন পাৰ হৈ গ'লহেঁতেন, বিয়াহত অচিনাকি মানুহ এগৰাকী অচিনাকি তিৰোতাক আই বুলি মাতি পানী খুজি খালেহেঁতেন দুপৰীয়া। আঘোণৰ দুপৰীয়া এটাত ধান দাই থকা দাৱনীৰ সতে ৰবাব টেঙাৰ সোৱাদ ল'লেহেঁতেন। বহুতো চিনাকি অচিনাকি চকুৰ চাৱনিৰ মাজেৰে পাৰ হৈ যাওঁতে জুবিনৰ পিঠিত ওলমি থাকিলহেঁতেন এটা বেগ। গান গোৱা জুবিন, গীটাৰ বজোৱা জুবিন, বিহু গোৱা জুবিন যদি কমৰেড হ'লহেঁতেন যদি এটা নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্য, জুবিনে জানিলেহেঁতেন খাটি খোৱা মানুহৰ জীৱনৰ ব্যথা, ভোক আৰু ভাগৰ, সপোন অথবা হতাশা। জোনাক ৰাতি এটাত চোতালত বহি জুবিনে ক'লেহেঁতেন চাৰু মজুমদাৰৰ নক্সালবাৰীৰ কথা, ভিয়েটনামৰ গেৰিলা সংগ্ৰামৰ কথা, পাঠ কৰিলেহেঁতেন নিকলাছ গিয়েনৰ কবিতা, নেৰুদাৰ স্পেইনৰ নিহত সেনাৰ মাতৃৰ প্ৰতি সমব্যাধি হৈ উঠিলহেঁতেন জুবিন। আৰু কি হ'লহেঁতেন অথবা নহ'লহেঁতেন জুবিন যদি কমৰেড হ'লহেঁতেন অথবা বিপ্লৱী? জুবিনৰ হাতত থাকিলেহেঁতেন এখন গীটাৰ, জুবিনে গালেহেঁতেন মাটি আৰু মানুহৰ গান। জুবিনৰ কণ্ঠত থাকিলেহেঁতেন পিট চিগাৰ অথবা পল ৰবচন। সহস্ৰ মানুহৰ বুকুৰ ধ্বনি জীপাল হৈ জুবিনৰ গানৰ গুণগুণনি। কি হ'লহেঁতেন জুবিনৰ ছদ্মনাম, যাৰ আঁৰত এটা উন্মাদনা? কি হ'লহেঁতেন জুবিনৰ ঠিকনা, যাৰ আঁৰত এটা অনুসৰণ? কি হ'লহেঁতেন জুবিনৰ দৈনন্দিন, যাৰ আঁৰত এটা কুচকাৱাজ? অথচ জুবিন বিপ্লৱী নহয় অথবা কমৰেড। জুবিন মাথো এটা ধুনীয়া চোলা। লেপটপত হাত থৈ জুবিনৰ বহুজাতিক কোম্পানীৰ ধুনীয়া হৰ্ডিং। পশ্চিমৰ পাৰফিউম জুবিনৰ ক্ষীণ কায়াত। দীঘল চুলিৰ জুবিন মুম্বাইৱালা। বতাহত জুবিন, উশাহত জুবিন, জুবিন যৌৱনৰ কম্পনাংক। কল্পনা কৰক, জুবিন যদি বিপ্লৱী হ'লহেঁতেন অথবা কমৰেড। কোনোবা এদিন খবৰ আহিলহেঁতেন জুবিন পৰি ৰৈছে ধাননি পথাৰত। জুবিনৰ নিষ্প্ৰাণ দেহৰ পৰা বিয়পি পৰিলহেঁতেন মাটিৰ সেই মাটিময় গোন্ধ। হয়তো এজাক বৰষুণে তিয়ালেহেঁতেন বুকুবোৰ। এটা চিঞৰে ফালি থৈ গ'লহেঁতেন এই উপত্যকা। কি হ'লহেঁতেন অথবা নহ'লহেঁতেন জুবিন যদি বিপ্লৱী হ'লহেঁতেন?